Hello guys, new class am নতুন এটা ভিডিঅ পুনৰবাৰ আমি স্বাগতম জনাইছো। আজি আমি লৈ আছো জিকে ইম্পৰ্টেন্ট কোৱেশ্চন। গতিকে আপোনালোকে বহি আৰু কলম লৈ বহিব কাৰণ এই ভিডিঅত আমি আলোচনা কৰিবলৈ গৈছো একেবাৰে গুৰুত্বপূৰ্ণ কোৱেশ্চন। The Sondogiri Fort is a historical fort built in the 11th century is located in Sondogiri Fort to এটা historical fort আৰু তৈয়াৰ কৰা হৈছিল বা বনোৱা হৈছিল 11th century এটো ক'ত আছে হৰিছে আমাৰ অপচন বিলাক দিয়া আছে আৰু অপচন সাইন আপ কৰি উদ্ধতৰ অন্ধ্ৰ প্ৰদেশ। তাৰপিছতে নেক্সট কোৱেশ্চনটো হৈছে which world heritage site comprises of the Ali Darwaza gate মানে পৃথিৱীৰ কোনটো হেৰিটেজ সাইটে মানে আলি দৰজা কমপ্লেক্স মানে দৰজা গেটটো কমপ্লেক্স কৰিছে অপচন বিলাক দিয়া আছে আৰু অপচন 3 নম্বৰটো আমাৰ শুদ্ধতৰ কুতুব মিনাৰ। তাৰপৰা 3 নম্বৰটো হৈছে হু ওয়াজ পৃথিৱীৰাজ চৌহান's ফাদাৰ পৃথিৱীৰাজ চৌহান নৰ দেউতাকৰ নাম কি আছিল অপচন বিলাক দিয়া আছে আৰু অপচন আমাৰ 3 নম্বৰটো শুদ্ধতৰ হোমেশ্বৰ চৌহান। 4 নম্বৰটো হৈছে হু আৰ ক্ৰেডিটেড টু এ লাৰ্জ এক্সটেন্ট ফৰ এন্ডিং দ্য মোগল ৰুল ইন ইণ্ডিয়া মোগল ৰুলটো ইণ্ডিয়াৰ পৰা শেষ কৰাৰ ক্ষেত্ৰত বা নাইকিয়া কৰাৰ ক্ষেত্ৰত কোনে ক্ৰেডিট লৈছিলে বিশেষকৈ অপচন বিলাক দিয়া আছে আৰু অপচন 4 নম্বৰটো শুদ্ধতৰ মাৰাঠাসকলে ক্ৰেডিট লৈছিলে। নেক্সট 5 নম্বৰটো হৈছে দ্য ইংলিছ ডিফিটেড দ্য ডেছ ইন দ্য বেটেল অফ ওৱানডিয়াছৰ বেটেলত ইংৰাজসকল ডিফিট হৈছিলে বা ক'ত ডিফিট হৈছিলে আমাৰ অপচনটো সুধিছে অপচন বিলাক দিয়া আছে আৰু অপচন 2 নম্বৰটো শুদ্ধতৰ ফ্ৰেন্সত। Next question is in 1617 the British East India Company was given permission by this trade in India মানে ইণ্ডিয়াত ট্ৰেড কৰিবৰ কাৰণে ইষ্ট ইণ্ডিয়া কোম্পানীক কোনে পাৰমিশন দিছিলে অপচন বিলাক দিয়া আছে আৰু অপচন 4 নম্বৰ শুদ্ধতৰ জাহাংগীৰ। 7 নম্বৰ হৈছে the renaissance of a period of Europe from a renaissance period to কেতিয়াৰ পৰা আৰম্ভ হৈছিলে আমাৰ অপচন বিলাক দিয়া আছে কেতিয়াৰ পৰা কেতিয়ালৈ আছিলে আমাৰ অপচন 2 নম্বৰটো শুদ্ধতৰ 14th century to 17th century। 8 নম্বৰটো হৈছে which was the first garden tomb in the Indian subcontinent কোন আছিলে গাৰ্ডেন টম অপচন বিলাক দিয়া আছে আৰু অপচন 2 নম্বৰটো ইয়াৰ শুদ্ধতৰ হুমায়ুনছ টম। 9 নম্বৰটো হৈছে জাৰদোজি এমব্ৰয়ডাৰী বিকাম পপুলাৰ আণ্ডাৰ জাৰদোজি যেটো এমব্ৰয়ডাৰী আছিল এটো কাৰ আণ্ডাৰত পপুলাৰ হৈছিল কোনজন ব্যক্তিৰ আণ্ডাৰত আৰু অপচন বিলাক দিয়া আছে আৰু অপচন এ টো আমাৰ শুদ্ধতৰ আকবৰ। নেক্সট 10 নম্বৰ হৈছে দ্য আইৰন পিলাৰ ইজ লোকেটেড ইন আইৰন পিলাৰ ক'ত আছে অপচন বিলাক দিয়া আছে আৰু অপচন আমাৰ 1 নম্বৰ শুদ্ধতৰ কুতুব মিনাৰ কমপ্লেক্সতে আছে আইৰন পিলাৰ। নেক্সট কোৱেশ্চন হৈছে বেটেল অফ দিল্লী ওয়াজ ফট ইন দ্য ইয়েৰ বেটেল অফ দিল্লী কোন চনত হৈছিল সংঘটিত হৈছিল আমাৰ অপচন 3 নম্বৰটো শুদ্ধতৰ 1556ত। নেক্সট আহিছো হু ওয়াজ দ্য ট্ৰাষ্টেড জেনেৰেল অফ মোগল এম্পায়াৰ আকবৰ মানে জেনেৰেল কোন আছিলে ট্ৰাষ্টেড জেনেৰেল আছিলে অপচন বিলাক দিয়া আছিলে আৰু অপচন 2 নম্বৰটো শুদ্ধতৰ মেন সিং। নেক্সট কোৱেশ্চন 14 টো আহিছো হুইচ এম্পায়াৰ শিফটেড হিজ কেপিটেল ফ্ৰম দিল্লী টু দৌলতাবাদ কেপিটেলখন দৌলতাবাদৰ পৰা দিল্লীৰ পৰা দৌলতাবাদলৈ কোনে শিফট কৰিছিলে অপচন বিলাক দিয়া আছে অপচন 2 নম্বৰটো আমাৰ শুদ্ধতৰ মোহাম্মদ বিন তুগলক shifted the capital from Delhi to Daulatabad in 1327. Next question is 15 to the Battle of Panipat was fought in the year 1526 between Babur and Karmadar Islam ক'ব লাগে অপচন বিলাক দিয়া আছে আৰু অপচন 4 নম্বৰ শুদ্ধতৰ ইব্ৰাহিম লোডিৰ মাজত হৈছিল। নেক্সট 16 নম্বৰ হৈছে what was the capital of মহাৰাজা ৰঞ্জিত সিং's kingdom ৰঞ্জিত সিংৰ কেপিটেল কি আছিল কেপিটেলখন আছিল অপচন 4 লাহোৰ। 17 নম্বৰ হৈছে আগ্ৰা ফৰ্ট ওয়াজ বিল্ড বাই আগ্ৰা ফৰ্ট কোনে বিল্ড কৰিছিল আমাৰ অপচন বিলাক দিয়া আছে আৰু অপচন 2 টো আমাৰ শুদ্ধতৰ আকবৰ ইন 1965ত। 18 নম্বৰ হৈছে ঔৰংজেব পুট হিজ ফাদাৰ ডেজ আণ্ডাৰ হাউচ এৰেষ্টেড ইন আগ্ৰা ফৰ্টত মানে ঔৰংজেবৰ পিতৃ নাম সুধিবলৈ এৰেষ্ট কৰি থৈছিলে আমাৰ অপচন বিলাক দিয়া আছে আৰু অপচন 2 নম্বৰটো শুদ্ধতৰ শাহজাহান। 19 নম্বৰটো হৈছে পুনে ওয়াজ ওয়ান্স নন এজ দ্য কেপিটেল অফ পুনে কি হিচাপে জনা আছিলে বা কাৰ কেপিটেল হিচাপে জনা আছিলে অপচন আমাৰ 4 নম্বৰটো শুদ্ধতৰ পেছোৱাৰ কেপিটেল হিচাপে জনা আছিল। 20 নম্বৰটো হৈছে
চান বেবী ৱাজ দ্য ৰুলাৰ অফ চান বেবী ক'ৰ ৰুলাৰ আছিলে আৰু অপশ্যনবিলাক দিয়া আছে আৰু অপশ্যন 1 টো শুদ্ধ উত্তৰ আহমেদ নগৰ নেক্সট কুৱেশ্যন 21 টো আহিছো শাহজাহান ৱাজ দ্য ডেছ মোগল ৰুলাৰ কেই নম্বৰ ৰুলাৰ আছিলে শাহজাহান আমাৰ অপশ্যনবিলাক দিয়া আছে আৰু অপশ্যন 4 নম্বৰ আমাৰ শুদ্ধ উত্তৰ 5th 5 নম্বৰজন ৰুলাৰ আছিলে তাৰপিছত 22 নম্বৰটো আহিছো হু বিল হাৱা মহল কোনে মানে বিল কৰিছিলে আমাৰ অপশ্যনবিলাক দিয়া আছে আৰু অপশ্যন 2 নম্বৰৰ পৰা শুদ্ধ উত্তৰ মহাৰাজা প্ৰতাপ সিং 23 নম্বৰটো আহিছো হু ৱাজ এপইণ্টেড বাই আকবৰ এজ হিজ কোৰ্ট মিউজিচিয়ান আকবৰে কাক এপইণ্ট কৰিছিল তেওঁৰ কোৰ্ট মিউজিচিয়ান হিচাপে অপশ্যনবিলাক দিয়া আছে আৰু অপশ্যন 2 নম্বৰৰ শুদ্ধ উত্তৰ মিয়ান তানসেন 24 নম্বৰটো হু ৱাজ দ্য লাষ্ট মোগল এম্পায়াৰ কোন আছিলে আমাৰ অপশ্যনবিলাক দিয়া আছে আৰু অপশ্যন 4 নম্বৰৰ শুদ্ধ উত্তৰ বাহাদুৰ শাহ এইটো ইম্পৰ্টেণ্ট আমাৰ এক্সামবিলাকত আহি থাকে চ' ভাল পালে নিশ্চয় লাইক এটি দিব আৰু যদি আমাৰ আগৰ ছেশ্যনখিনি চোৱা নাই তেতিয়াহ'লে আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব বা আমাৰ চেনেলৰ প্লেলিষ্ট চেক কৰিলে